যি কণমানি সন্তানৰ কৰ্মৰাজিৰে পৰিপুষ্ট আছিল পল্লৱীৰ ব্যক্তিগত তথা ভাৰ্চুৱেল জীৱন, সেই কণমানিক বুকুত সাৱটিয়েই দলঙৰ পৰা দিশত জাপ দিলে পল্লৱীয়ে। মই নাজিৰালৈ আহি আছিলোঁ। দিশৰ ব্ৰিজত উঠাৰ লগে লগে দেখিলোঁ এগৰাকী মহিলাই এটি শিশু ওচৰত লৈ মানে দলঙৰ কিনাৰলৈ গৈছে। বেগটো কাণত থকা বেগটো পেলাই দিছে। মই তেনেকুৱাতে দেখি চিঞৰ বাখৰ কৰি মই বাইকখন ছাইডত ৰাখিছোঁ। ৰাখি আহি চাইছোঁ যে জঁপিয়াই দিলে নৈত। প্ৰায় 2 বছৰীয়া ল'ৰা এটাৰ লগত মানে বান্ধি থোৱা আছিল, বান্ধি লৈছে। এই ছাইডত দলঙৰ এটা ছাইডত মানুহগৰাকীৰ বেগটো আৰু শিশুটোৰ চেনেলযোৰ আৰু বেলেগ এঠাইত মানে মানুহগৰাকীৰ চেনেলযোৰ আৰু এখন ছুইচাইড নোট মানে পেলাই থৈ গৈছে। প্ৰায় 12:10 মানতে হৈছে ঘটনাটো। 12:50 মানত দেখিলোঁ সেই গুগলৰ ওচৰতে উদ্ধাৰ কৰিছে ৰাইজে। পৰিচয় এতিয়ালৈকে ওলোৱা নাই। যিখন ছুইচাইড নোট লিখি থৈ গৈছে সেইখন নিশ্চয় ওলাব। আৰক্ষীৰ হাতত আছে এখন।